অসম পশ্চিমবংগ সীমান্তৰ ধুবুৰী আৰক্ষীৰ অবৈধ লাখ লাখ টকা উদ্ধাৰ আৰক্ষীৰ তদন্ত অব্যাহত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানলৈ বিভিন্ন অত্যাৱশ্যকীয় সা সামগ্ৰীকে ধৰি গৰু আৰু জালনোট আদি চোৰাংকৈ যে নিতৌ আদান প্ৰদান চলি আহিছে এয়া সৰ্বজনবিদিত কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু আৰক্ষী সেনাবাহিনীৰ এনেবোৰ বিষয়ত বিশেষ তৎপৰতা গ্ৰহণ কৰাৰ পাছতো অন্ত পৰা নাই এনেবোৰ চোৰাং কাৰ্য আৰু আন এক অপ্ৰকাশিত সিন্ডিকেট ৰাজ মূলতঃ প্ৰাপ্ত বাতৰি মতে নামনি অসমৰ ধুবুৰী জিলা আৰক্ষী বাহিনীয়ে গোপন তথ্যৰ ভিত্তিত আজি অসম পশ্চিমবংগ ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা এখন বাছৰ পৰা অভিযান চলাই দুজন যুৱকসহ মুঠ 13 লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক দুজন ধুবুৰী জিলা সদৰ চহৰৰ ইউছুফ আলী আৰু শ্বহীদুল ইছলাম বুলি চিনাক্ত কৰিছে। যুৱক দুজনৰ পৰা আৰক্ষীয়ে দুটা মোবাইল ফোন লগতে ডিজিটেল ফৰ্মেট আৰু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যুৱক দুজনে এই 13 লাখ টকা লৈ বাংলাদেশৰ পৰা পশ্চিমবংগ হৈ কোচবিহাৰ অসমৰ ধুবুৰী দক্ষিণ হালমৰা মেঘালয় আদি বিভিন্ন ঠাইলৈ হাৱালৰ মাধ্যমত বহুতো ধন সৰবৰাহ কৰি আহিছে। এনেদৰে উক্ত ঘটনাৰ বিশেষ তদন্ত অব্যাহত ৰাখিছে বুলি ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে এক সংবাদমেলত প্ৰকাশ কৰিছে। ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও প্ৰফুল্ল কুমাৰ দাস। ৱেষ্ট বেংগলৰ পৰা ধুবুৰীত আহি আছে। ৱেষ্ট বেংগলৰ পৰা আহি আছে। তো আমি তাত নাকা লগাইছোঁ হাইৱেত, নেশ্যনেল হাইৱেত। আমাৰ ছাব ইন্সপেক্টৰ হীৰক জ্যোতি আছে, তেখেতৰ নেতৃত্বত আৰু মানুহ আমি হাইৱেত এপ্ৰিহেণ্ড কৰিছোঁ, চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত আমি 13 লাখ ৰুপিজ ভেলিউ কেছ আমি তেখেতৰ পজিশ্যনত পাইছোঁ। আমি অন দি স্পটত আমি পাইছোঁ। পোৱাৰ পিছত আমি লগে লগে তেওঁলোকক যি মানুহ ধৰা হৈছে তেওঁৰ ইণ্টাৰগেশ্যন কৰিছোঁ। ইণ্টাৰগেশ্যন আমি কিছুমান তথ্য পাইছোঁ। তথ্য যি আছে এইটো কেছ যি আছে, কেছ বিলংছ টু ইণ্টাৰনেশ্যনেল নেটৱৰ্ক অফ টি নেটৱৰ্ক, মানি লণ্ড্ৰিং নেটৱৰ্ক। সেকেন্ড কথা হৈছে যে কেছৰ যি ৰুট আছে বাংলাদেশ টু কলকাতা, কোচবিহাৰ, ধুবুৰী, সাউথ সালমাৰ আৰু মেঘালয় আছে। থাৰ্ড কথা আছে কি যি কেছ হৈছে, কেছ বিলংছ টু দ্য ইলিগেল বিজনেছ যিখিনি আছে, ড্ৰাগছ আছে বা কেটেল স্মাগলিং আছে। তো এই ক্ষেত্ৰত আমি আৰু একজন মানুহ ধৰা হৈছে, তেওঁৰ নাম আছে ইউছুফ আলী। আৰু প্ৰথম যে আমি এপ্ৰিহেণ্ড কৰিছোঁ, এপ্ৰিহেণ্ড কৰা মানুহৰ নাম আছে শাহিদুল ইছলাম আছে। এতিয়ালৈকে ঠিক আছে, মই আকৌ ষ্টাৰ্ট কৰিম নেকি? হ'ব, নাম কৈ দিম। আমি যি দুইজন মানুহ এপ্ৰিহেণ্ড কৰা হৈছে, মানুহৰ নাম আছে শাহিদুল ইছলাম। প্ৰথম আমি শাহিদুল ইছলাম এপ্ৰিহেণ্ড কৰিছোঁ, সন অফ লেট হাছেন আলী। আৰু তেখেতৰ ষ্টেটমেণ্ট ওপৰত আৰু ইণ্টাৰগেশ্যন ৰিপৰ্ট ওপৰত আমি এপ্ৰিহেণ্ড কৰিছোঁ ইউছুফ আলী, সন অফ ইমান আলী। বোথ আৰ ৰেচিডেন্স অফ ধুবুৰী টাউন। এইটো এড্ৰেছ যি আছে, এইটো তেওঁলোকৰ এড্ৰেছ আছে ৱাৰ্ড নম্বৰ 11। নাই চলিও থাকিব না। মই এনেকুৱাই কৈছোঁ, আমি যে অভিযান কৰিছোঁ, ঠিক আছে। আগতে মই যে ব্ৰিফিং কৰিছোঁ, ব্ৰিফিঙত মই কৈছোঁ, আকৌ ৰিপিট কৰি আছোঁ মই কি আমি যি মানুহ দুজন ধৰি আছোঁ, এইটো কুৰিয়াৰ মানুহ, এইটো কুৰিয়াৰ কৰি আছে। ট্ৰান্সফাৰ যি পইচা আছে, আচলতে যি চ'ৰ্চ আছে আৰু ডেষ্টিনেশ্যন আছে, আমি নামখিনি তথ্যখিনি পাইছোঁ। এই ওপৰত আমি একশ্যন কৰি আছোঁ। 14 তাৰিখে আমি এটা চিক্ৰেট ইনফৰ্মেশ্যন পাইছোঁ কি ৱেষ্ট বেংগলৰ পৰা এটা ছাছপেক্টেড মানুহ কিবা কেছ কেৰি কৰি আছে, হিউজ এমাউণ্ট অফ কেছ কেৰি কৰি আছে। আৰু কেছ যি আছে এইটো ইলিচিট বিজনেছ লগত জড়িত আছে। তো আমি লগে লগে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ SI হীৰক জ্যোতি আমি এটা টিম তাতে পঠাইছোঁ। টিম যি আছে, টিম এটা পাব্লিক বাছত এইটো মানুহ আহিছে, যি ছাছপেক্টেড মানুহ আছে।
তো আমি মানুহক ৰখাইছোঁ, ৰখাৰ পিছত আমি চাৰ্চ কৰিছোঁ আৰু চাৰ্চ কৰাৰ পিছত আমি 13 লাখ ৰুপিজ আমি তেখেতৰ পজিশ্যনত পাইছোঁ। মানুহৰ নাম আছে শহীদুল ইছলাম alias Saidul Islam, son of late Hussein Ali, age 25 years, residence of Dubri town. তাৰপিছত আমি সোধপোছ কৰিছোঁ, ইণ্ট্ৰগেশ্যন কৰিছোঁ। ইণ্ট্ৰগেশ্যনত আমি কিছুমান তথ্য পাইছোঁ। নম্বৰ 1 তথ্য আছে, এইটো যি পইচা আছে, এইটো পইচা পাৰ্ট আছে ইণ্টাৰনেশ্যনেল মানি লণ্ড্ৰিং নেটৱৰ্ক। এইটো যি বাংলাদেশৰ পৰা যি পইচা আহে ইলিগেলি, এইটো পইচাৰ লগত এইটো আমি চিজ কৰিছোঁ কেছ 13 লাখ ৰুপিজ কেছৰ জড়িত। এইটো লিংক যে আছে মানি লণ্ড্ৰিং লগত লিংক আছে ইণ্টাৰনেশ্যনেল মানি লণ্ড্ৰিং নেটৱৰ্ক। দ্বিতীয় আমি কথা পাইছোঁ কি এইটো যি ৰুট কি আছে মানি লণ্ড্ৰিং যি হৈ আছে, এইটো ৰুট আছে বাংলাদেশৰ পৰা ৱেষ্ট বেংগলত পইচা আহে কলকাতাৰ পৰা কোচবিহাৰৰ পৰা ধুবুৰী, চাউথ চালমাৰা, মেঘালয় বিভিন্ন জেগাত যায়। তো আমি যি মানুহ এপ্ৰেণ্ট কৰিছোঁ তেখেতৰ পৰা ইন ডিজিটেল ফৰ্মেট আলছো এণ্ড ডুৰিং ষ্টেটমেণ্ট আলছো আমি বহুতখিনি আমি তথ্য পাইছোঁ আৰু এই তথ্যৰ ওপৰত আমি আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমি কাম কৰি আছোঁ। তৃতীয় কথা আমি পাইছোঁ কি এইটো যি পইচা আছে, এইটো পইচা কাৰ পইচা, ঠিক আছে, এইটো ফ্ল' কেনেকুৱা হৈ আছে। তো আমি তথ্য পাইছোঁ কি যি ইলিগেল বিজনেছ মানুহ কৰি আছে, কেটাৰ স্মাগলিং আছে বা ড্ৰাগছ স্মাগলিং আছে বা বিভিন্ন যি স্মাগলিং আছে, কিবা ব্লেক মানি জেনেৰেট কৰি আছে ডুৰিং ট্ৰেড উইথ বাংলাদেশ। এইটো যি পইচা আছে এইটো ৰিলেটেড উইথ দিছ, এইটো যি মানি আছে এইটো আমি তথ্য পাইছোঁ। আৰু আমি ইভিডেন্স কি পাইছোঁ ইয়াত, আমি ডিজিটেল ইভিডেন্স পাইছোঁ। ডিজিটেল ইভিডেন্সত বাংলাদেশ লগত ক্লিয়াৰলি লিংক আছে। তাৰপিছত আমি কিবা কিবি ডকুমেণ্টছ পাইছোঁ, ডকুমেণ্টছত কিবা কিবি লিংক আছে। এই যে নেটৱৰ্ক আছে, এইটো নেটৱৰ্কৰ ফ্ৰিকুৱেঞ্চি কি আছে, ফ্ৰিকুৱেঞ্চি এনেকুৱা আছে কি এইটো ডেইলি চলি আছে, বিভিন্ন ৰূপত এইটো ডেইলি চলি আছে। আৰু তাৰপিছত আমি আৰু এটা মানুহ এপ্ৰেণ্ট কৰিছোঁ বেছড অন দি ষ্টেটমেণ্ট অফ শহীদুল ইছলাম। আমি আৰু এটা অপাৰেশ্যন কৰিছোঁ ইছ্যু